নমস্কাৰ, মই আজি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া আমি হৰিদাসলৈ আহিছোঁ। ইয়াতে আমাৰ দীপ আচাৰ্যই বিভিন্ন ধৰণৰ প্ৰতিমা বনাই ৰাখিছে। তামোল পাণৰ শৰাইখন আগবঢ়াই দি খনিকৰ দীপ আচাৰ্যক আমাৰ দেৱীগৰাকীক আমাক দিবলৈ অনুৰোধ কৰিলোঁ। লগতে আচাৰ্যই ইমান ধুনীয়াকৈ প্ৰতিমাগৰাকীক সজাই পৰাই দিয়াৰ বাবে এখনি ফুলাম গামোচাৰে সেৱা জনালোঁ। প্ৰতিমাৰ মুখখন এনেদৰে বগা কাপোৰেৰে ঢাকি ৰখা হয়। গতিকে আমাৰ প্ৰতিমা মা সৰস্বতীক ঢোল ৰগৰে পূজাৰ আগদিনা এনেদৰে নিবলৈ অনা হয়। ইমান ফূৰ্তি সকলোৰে, চিঞৰত ঢোল বজাবলৈ পাহৰি গৈছিল। পূজা আৰম্ভ হ'ল। আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলে নৈবেদ্য আগবঢ়ায় আৰু চাকি বন্তি জ্বলায়। লগে লগে শংখ আৰু আৰতিৰ উৰুলিৰ প্ৰতিধ্বনি বাজি উঠিল। ময়ো মা সৰস্বতীৰ শ্ৰীচৰণত সেৱা জনাই হোমৰ গুৰিত বহিবলৈ সাজু হ'লোঁ। মই হোমৰ গুৰিত বহাৰ কাৰণটো হ'ল, এই বছৰৰ পূজাত প্ৰতিমা আমাৰ ঘৰৰ পৰা দান কৰা হৈছিল। সেয়েহে আমাৰ সপৰিয়াল হোমৰ গুৰিত বহি পূজা কৰা হৈছিল। এইজন আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ আচাৰ্য পূৰ্ণ শৰ্মা আচাৰ্য। তেখেতে সংস্কৃতত শাস্ত্ৰী উপাধি লৈছিল। সেয়েহে আমি সকলোৱে তেওঁক শাস্ত্ৰী আচাৰ্য বুলিয়েই মাতোঁ। তেখেতে খুব সুন্দৰকৈ পূজাভাগ কৰি বিদ্যালয়ৰ মংগল কামনা কৰে। দপ দপকৈ হোমৰ জুই জ্বলি উঠিল। জুইকুৰাই পূজাৰ মণ্ডপ পোহৰাই তোলাৰ লগতে মোৰ মনটোও পোহৰাই তুলিলে। জীৱনৰ অক্ষমতাবোৰ যেন হোমৰ এই পবিত্ৰ জুইকুৰাত জাহ গ'ল। সক্ষমতাৰ পোহৰ বিচাৰি ফুৰা মোৰ এই ভোকাটোৰ মনটোক সেই জুইকুৰাই যেন বহু কথাই কৈ গ'ল। পূজা শেষ হ'বৰে হ'ল। তেনে সময়তে আচাৰ্যই মোক ক'লে, তোমাৰ সোঁহাতখনেৰে মোৰ বাহুত ধৰা। মই আচাৰ্যৰ বাহুত ধৰিলোঁ আৰু মোৰ বাহুত মোৰ ভাইটি নিহালে ধৰিলে। এনেদৰেই আমি ইজনে সিজনৰ বাহুত ধৰিলোঁ। মুঠতে এক বুজাব নোৱাৰা অনুভৱ। পূজাৰ সকলো নীতি নিয়ম মই আপোনালোকক দেখুৱাব নোৱাৰিম। হাতত বলয়া বান্ধা, কলম আৰু বহী বিতৰণ কৰা আৰু বহুত কিবা কিবি। তাৰ বাবে মই আপোনাসৱৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।